আজি যাবাগৈ ঘৰখন একেবাৰে উকা উকা লাগিব হলেও তুমি যোৱা বিয়াৰ পিছত স্বামীৰ ঘৰখনেই ছোৱালীৰ আচল ঘৰ প্ৰীতমে তোমাৰ প্ৰকৃত আৰু আচল সুখ হৈ যোৱা সকলো কথা পাহৰি তোমালোক দুয়ো আকৌ সুখত থাকা মই তোমাক বহুত মিছ কৰিম মাহী আইতা বেয়া লাগিব যদি আজি মই বহু সুখী সকলোবোৰ যে ঠিক হৈ গ'ল ভুল বুজাবুজিবোৰ আঁতৰাই প্ৰীতম আৰু তুমি তোমালোকৰ লগত থাকিব সেই আগৰ সহজ সৰল নিচিনি হৈ থকা নাই সময় আৰু পৰিস্থিতিয়ে মোক সলনি হ'বলৈ বাধ্য কৰাইছে যাৰ বাবে মই মোৰ সন্তানটিও হেৰাব লগা হ'ল আৰু ইমান দিনে মোৰ স্বামীক মোৰ পৰা আঁতৰাই ৰাখি মোক যন্ত্ৰণাত ছটফটাবলৈ বাধ্য কৰালে সেইসকল মানুহক মই কেতিয়াও হাৰি যাবলৈ নিদিওঁ প্ৰতিপূৰণ নহয় তেতিয়ালে মোৰ ভিতৰত জড়ি থকা এই কুকুৰাও শান্ত নহয় সাজু আৰতি বৰুৱা মই আহি আছো যদি মই বিয়া পাতো কি বিয়া তই নহয় ভাল চুমনি কৰিছ দেই বিয়া পাতে এটাতে আছে তাৰ পাছতে সকলোবোৰ ছুটি হৈ ৰ'ব কিমান ভাল লগা আছিল এই সময়বোৰ তাইৰ হাঁহি সৰু সৰু অভিমানবোৰ এতিয়া যেন সকলো সলনি হৈ গ'ল মাথো একে আছো মই মোৰ ভঙা সপোনবোৰৰ সৈতে হয়তো এদিন সময়ে মোকো সলনি কৰি পেলাব মই নভবাকৈ নজনাকৈ নিজক সলনি কৰিবলৈ তোৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছো এতিয়াৰ পৰা নিচি সকলো দায়িত্ব আপোনালোকৰ মই আৰু তাইৰ জীৱনত কেতিয়াও ইণ্টাৰফেয়াৰ নকৰোঁ আহোঁ আৰু আপোনালোকৰ এই উপকাৰ মই জীৱনত কেতিয়াও নেপাহৰোঁ ভাল বাৰু কিন্তু বিৰৈ কথা এটা কওঁ আপুনি মাজে মাজে আহি থাকিব
ঘৰলৈ যা এতিয়াৰ পৰা নিচিৰ ওচৰত তই বেছিকৈ থকাটো ভাল যা বাহিৰতে আছে যোৱা ঘৰখনলৈ শান্তিপুৰ ঘূৰি আহিছে মোৰ বিশ্বাস মৰমৰ এই বান্ধন কোনেও ছিঙিব নোৱাৰে নিজে নিজে মানুহ জয়ী হ'ব আজি যেন এই ঘৰখনৰ বাবে এটা নতুন দিন হে ভগৱান অনাগত দিন তুমি এনেকৈয়ে আগবঢ়াই দিয়া আৰতি 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 হেয়া কওকচোন ইমানকৈ কিয় চিঞৰিছে হেৰা আজি মনটো বৰ ভাল লাগিছে এই বিয়ৈৰ লগত কথা বতৰা পাতি মনটোত সাহস হোৱা যেন লাগিছে সঁচাই এই আপোন মানুহবোৰৰ সংগত থাকিলে কিছুমান চিন্তা ভাৱনা আপোনা আপুনি নাইকিয়া হয় আজি ইহঁত সকলো মাৰ লগত আছে ভুল বুজাবুজিবোৰো নাইকিয়া হৈছে হেৰা মই বৰ সকাহ পাইছো সঁচাকৈ আজি আজি বৰ সুখী মই ভগৱানে এনেদৰে যেন আমাক সদায় চকু মেলি চায় হেৰা মোৰ কথা এটা ভাবিহে চিন্তা হৈছে আকৌ নতুনকৈ কি চিন্তা লাগিলনো এই প্ৰেমক বাৰু তুমি কৈছানে যে সিহঁতৰ আহিবলগীয়া সন্তান মই প্ৰীতমক কৈছো আপোনাকহে কবলৈ পাহৰি আছো হয় নেকি ভালেই কৰিলা পিছে প্ৰীতমক নিচিৰ লগত এইবোৰ কথা পাতিবলৈ নিদিবা মানে একেবাৰে এইবোৰ কথা উলিয়াবলৈকে নিদিবা বিয়ত বোলে ডক্তৰে কৈছে নিচি এইকেইদিন যিমান পাৰে মানসিক চাপৰ পৰা আঁতৰত থাকিব লাগে আপুনি অলপো চিন্তা নকৰিব কিন্তু মোৰ এতিয়া প্ৰীতমলৈহে বেয়া লাগিছে কিন্তু নিশ্চিৰ অৱস্থাটো বুজি চম্ভালি ল'বলৈ বাধ্য হৈছে আঘাত সহ্য কৰিব পাৰি কিন্তু মনত পোৱা আঘাত মানুহক জীৱনটো খুলি খায় প্ৰীতম আৰু নিচিৰ যন্ত্ৰণাবোৰ আমি অনুভৱ কৰিবলৈ কিন্তু সিহঁতৰ দৰে অনুভৱ কৰিব নোৱাৰো হৈ যোৱাখিনি আমি হাজাৰ দুখ কৰিলেও আৰু
যি হেৰুৱাইছো নিজৰ ভুলৰ কাৰণে হেৰুৱাইছো কিন্তু এতিয়াৰ পৰা আমি জীৱনত সুখী হ'বলৈ শিকিম